হয় আমি এতিয়া কৈ যাম দাদা মই মানে দেখা নাই এইটো মোৰ ছাবস্ক্ৰাইবাৰ হয় তাৰপিছত মই আহোঁতে মই সিহঁতক আগতে ক'লোঁ যাম বুলি সিহঁতে মোক লৈ আহিছে আজি তাৰপিছত দাদা ৰাস্তাটো ক'ত এনেই তাক প্ৰব্লেম এনেকুৱা গাঁৱৰ হয় এনেকুৱা যাব লাগে নদী দুটামান পাৰ কৰিব লাগে আগফালে হয় তাৰপিছত আমি গৈ পাওঁ এইটো মানে এইটো হিমালয় ৰেঞ্জ হয় হিমালয় অৰুণাচল আণ্ডাৰত পৰে সেইটো আৰু আপুনি দেখি পাইছে দেখাই দিয়ক সেইটো তাতে আমি যাওঁ এইটো আমাৰ বাহন দুটা পালচাৰ আৰু ধন্যবাদ থাকিল আপোনালোকলৈ যে মোৰ বাবে আপোনালোকে সময় ইমান নষ্ট কৰি মোৰ বাবে ওলাই আহিছে ভাল লাগিছে ধন্যবাদ আপোনালোকলৈ তেনেহ'লে ব'লক যাওঁ ন ব'লক আৰম্ভ কৰোঁ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ঠাকুৰ ইজ লাইফ তেনেহ'লে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু পাৰিলে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকক বহুত কিছু নতুন নতুন ঠাইলৈ লৈ যাম কিছুমান ঠাইলৈ লৈ যাম আজি আমি প্ৰথমবাৰ আহিছোঁ চাইছে ৰাস্তা ঘাটৰ পৰিৱেশ কেনেকুৱা এইটো আপোনাৰ হাইৱে নহয় তেনেহ'লে ভিডিঅ'টো চাই থাকক আৰু দেখাৰ মতে লাগিছে যে সিহঁতো ৰাস্তা দেখা নাই নেকি আমি মানে ঘটনাটো হ'ল কি ৰাস্তাটো পাহৰি গৈছিলোঁ তাৰপিছত আৰু দাদা এজনক সুধিলোঁ ফুলমেৰেদি দাদাজনে ক'লে যে তোমালোকে পাহৰি গ'লা নেকি ৰাস্তা তাৰপিছত আমি এতিয়া বৰ্তমান এনেকুৱা গৈ আছোঁ আৰু দিয়ক কাষতে চাব পাৰিছেহি কাষতে চাব পাৰিছে বগান আৰু বগানটো ইমান ধুনীয়া লাগে সেউজীয়া পৰিৱেশ হয় খম বোলা তেন্তে আপোনালোকে চাই আছে মোৰ চেনেল ঠাকুৰ ইজ লাইফ আৰু আমি ক'ত গৈ আছোঁ আপোনালোকে গম নাপায় কিন্তু আপোনালোকক মই লৈ গৈ আছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব এক মিনিট দোকান পালোঁ চিপছ এটা খাই যাম মোৰ স্কুটিৰ অৱস্থা চাইছেহি আপোনালোকে এয়া আপোনালোকৰ ভিডিঅ'ৰ কাৰণে আহিছোঁ আৰু কি ক'ম আৰু অৱস্থা নালাগে ধুবলৈ কাৰণে পিছত মই ধুই ল'ম স্কুটি লৈ কেতিয়াও এনেকুৱা পানীত পাৰ নহ'ব এয়া মই ইয়াতে লৈ আহিছিলোঁ মানে চাওক আৰু শান্ত যদি আপোনালোকৰ মনত যদি কিবা এটা মানে মনটো বেয়া লাগি থাকে তেনে এইটো হয় বিহুমাৰী ইয়াত আহক বিন্দাছ শান্ত মানে ইমান ধুনীয়া পৰিৱেশ আৰু আপোনাৰ পানীৰ মাজত ছাইডত পাহাৰ আৰু এইপিনে আকাশ আৰু সূৰ্য একেলগত দেখা পাব আৰু কিনো বন্ধুৰ সৈতে আহিব পাৰিব আপোনালোকে ইয়াত বনভোজ খাবলৈ বাবে মানে পিকনিক আৰু আমাৰ মাজতে এটা ইউটিউবাৰ আছে এয়া স্বপ্নীল তেওঁ ভিডিঅ'ৰ বাবে লাগি আছে হয় স্বপ্নীল তুমি কি ক'ব বিচাৰা কেনেকৈ লাগিলে খুব সুন্দৰ পৰিৱেশ হয় মন ভাল লগাবলৈ বা পিকনিক খাবলৈ এনেকুৱা ধৰণৰ হয় যিকোনো কাম কৰিবলৈ কাৰণে ইয়ালৈ আহিব পাৰে হয় আৰু কিবা মোৰ ছাবস্ক্ৰাইবাৰবিলাকৰ বাবে কিবা ক'বলগীয়া এনেকৈ আৰু ছাপোৰ্ট কৰি থাকক সদায় হয় আপোনালোকে যেনেকৈ একদম আৰম্ভণিৰ পৰা যেনেদৰে ইয়াক ছাপোৰ্ট কৰি আহিছে
তেনেদৰে ছাপোৰ্ট কৰি থাকিলে পিছলৈও ভাল পাম খুব ভাল লাগিছে যিমানখিনি চেনেলটো গ্ৰ' কৰিব পাৰে সিমানেই আমাৰ কাৰণে ভাল গতিকে আমাৰ ইয়াৰ লোকেল যিমানখিনি মানুহ আছে সেইসকলৰ পৰা যদি ছাপোৰ্টটো পাওঁ সেইটো বেছি ভাল লাগিব ধন্যবাদ স্বপ্নদা শুনিছে আৰু আপোনালোকে মোকো তেনেকৈ সহায় সহযোগ দি থাকিব যাতে মই আৰু অলপ নহয় অলপকৈ বেছিকৈ আগবাঢ়িব পাৰোঁ তেনেহ'লে আৰু কি এই চাব পাৰিছে এইটো এখন এইটো ৰাস্তাই হৈ গ'ল নদীৰ মাজত ৰাস্তা এটা হ'ল আমাৰ মাজত এয়া ফটো উঠাত ব্যস্ত এয়া আমাৰ মৃদুল সিং আৰু এয়া আদিত্য ফটোগ্ৰাফাৰ শিকি আছে শিকিব চাপ'জ ক'ব নোৱাৰোঁ তেন্তে হ'ব দিয়ক আৰু কিছুমান দেখাব পাৰোঁ ট্ৰাই কৰোঁ দেখাবলৈ কাৰণে যদি আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ লাইক কমেণ্ট যি মন সেইসমূহ কৰিব আৰু এনেকৈ মোক আগত লৈ যাব এইটোৱে আৰু কিনো ঠিক আছে ব্লগ তগৰা ৰাহো আমাক য'ত লৈ যাম বুলি ভাবিছিলোঁ যোনখন ঠাইখন আমি আহি পালোহি এয়া দেখা পাইছে চাগে অলপ ওচৰত গ'লে আৰু ভালকৈ দেখা পাব এয়া চাওক পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ হে ইয়াতো বহুতো ভোজ খাব আহে ন পিকনিক তাকেই আৰু আপোনাৰ অৰুণাচল বজাৰ কোনটো নদী পাৰ হোৱাৰ পিছত অৰুণাচল বজাৰতে পাই নেকি তুমি কাট আমি রং জায়গায় আহিলোঁ দেখা পাইছে আমি যি ৰাস্তাত আহিলোঁ আৰু মাই গড ভিডিঅ'ত আহি গ'ল নহয় ৰাস্তাটো সিংগল কাৰ হয় এয়া আমি ইয়ালৈকেতো আহি পাইছিলোঁহি তাৰপিছত ইয়াৰ পৰা ভাবিছিলোঁ আমি আৰু আগলৈ যাওঁ বুলি তাৰপিছত আপোনালোকে দেখা পাইছে সেই পাহাৰ বেছি দূৰটো নাই কিন্তু ইয়াত অহাৰ পিছত ইয়াৰ লোকেল মানুহবিলাক ক'লে যে ইয়াত মানে প্ৰৱেশটো এতিয়া নিষেধ কৰি থৈ দিছে কিয়নো সময়টো 5:30 বাজিলে এতিয়া বনৰীয়া জীৱ জন্তুৰ বিশেষ প্ৰভাৱ পৰিছে আৰু আপোনাৰ ডিচেম্বৰ মাহত আপোনাৰ যিবিলাক দফলা মানুহৰ কেম্পবিলাক বহাই থয় না কেম্পেইনিং চলি আছে সেইবাবে অলপ মানে অসুবিধা হৈ পৰে সেইবাবে আৰু আগলৈকে যাবতো নোৱাৰিম আমাক ইয়াৰ পৰা আপোনালোকক দৃশ্য কিছুমান দেখাম বেয়া নাপাব একেবাৰে ফেব্ৰুৱাৰী বা মাৰ্চত আহিম তেতিয়া আপোনালোক সম্পূৰ্ণ পাহাৰত উঠি কি আছে কি নাই গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম বা চেষ্টা চলাম তেন্তে ইয়াৰ পৰা মই আৰু সামৰণি মাৰিলোঁ ঠিক আছে দেন বাই